আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ ট্ৰায়েল চলি আছে NRL ফুটবল একাডেমি বৰ্তমানলৈকে আমাৰ 300ৰ ওপৰত এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হৈছে আমি আশা কৰিছোঁ প্ৰায় 400 মান খেলুৱৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু আমি অসমৰ আপোনালোকে জানেই কোকৰাঝাৰ হৈছে ফুটবলৰ এটা হাব ইয়াৰ পৰাই বহুত মহান ফুটবলাৰ অসমৰ কাৰণেই নহয় ভাৰতবৰ্ষৰ কাৰণে ওলাই গৈছে তো আমি NRL ফুটবল একাডেমিও সেইটো উদ্দেশ্য আগত ৰাখি মেইন টাৰ্গেট হিচাপে এই কোকৰাঝাৰকে আমি উদ্দেশ্য কৰি পেলাই আজি ইয়াত আহিছোঁ অসমৰ আমি 10টা ভেনুত আমি ট্ৰায়েল কৰি আছোঁ NRL ফুটবল একাডেমিৰ কাৰণে আজি এইটো 9 নম্বৰ স্থান ইয়াত আমি এতিয়ালৈকে 400 ওচৰা-ওচৰি খেলুৱৈ অংশগ্ৰহণ কৰিছে আমাৰ NRL একাডেমিয়ে 3টা এজ গ্ৰুপত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ আণ্ডাৰত ইউথ আই লিগ খেলিব আণ্ডাৰ 15 আণ্ডাৰ 17 আৰু আণ্ডাৰ 19 এলিট আই লিগ তাৰ কাৰণে আমি ৰেচিডেঞ্চিয়েল ফেচিলিটিজ প্ৰত্যেকটো এজ গ্ৰুপত আমি 11জনকৈ খেলুৱৈ আমি ৰাখিম তেওঁলোকৰ থকা খোৱা তেওঁলোকৰ প্ৰশিক্ষণ তেওঁলোকৰ স্কুলিং সকলোবিলাক NRLে বহন কৰিব ইয়াৰ পৰা যিসকল খেলুৱৈ নিৰ্বাচিত হৈ যাব ফাইনেল নুমলীগড়ত ফাইনেল ট্ৰায়েল হ'ব বাকী 10টা ভেনুৰ যিসকল শৰ্ট লিষ্টেড প্লেয়াৰ আছে তেওঁলোক আহি পেলাই ফাইনেল তাত ট্ৰায়েল হ'ব তাৰ পাছৰ পৰা 11জনকৈ এটা এজ গ্ৰুপত আমি খেলুৱৈ বাছিম আৰু তেওঁলোকৰ সকলোবিলাক থকা খোৱা পঢ়া সকলোবিলাক আমাৰ NRLে বহন কৰিব 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन